ये पूजा का कमाल है। পূজা বুলি অকণ ওলাই যাওঁ, সেই ইনষ্ট্ৰুমেণ্টকেইটা বনাব দিব আছে। এই আজি এটা বেলেগ মানুহ আছে আমাৰ লগত, নতুন মানুহ দেখাম বাৰু। আজি আমাৰ মেইন মানুহজন হৈ গ'ল এইজন, এইজনকতো পাইছে আগতে। আজি এতিয়া ইনষ্ট্ৰুমেণ্ট দিব যাম। এয়া আমাৰ গাঁও, এয়া ঔটেঙাটো ক্লাবলৈ যাম এতিয়া। এয়া আমাৰ গাঁৱৰ নামঘৰ, ইয়াতে আমি ভাওনা নাপাওঁ। এতিয়া আমি গৈ আছোঁ ক্লাবত, য'ত আমাৰ পূজা হ'ব। এয়া আমাৰ ক্লাব বালিগাঁও সন্মিলনী নাট্য মন্দিৰ, ইয়াতে আমি নাটক কৰোঁ। এয়া হৈ গ'ল আমাৰ ক্লাব মিলন মন্দিৰ, ইয়াতে দুৰ্গা পূজা হ'ব। আপোনালোকক দেখুৱামেই ইয়াৰ পৰিৱেশ সমস্ত পূজাৰ। এইটো নিম ইয়াত আমাৰ সেই বেলবুটনৰ পূজা ভাগ, এইপিনে মেইন পূজাৰ জেগা, এইপিনে ইয়াত পূজা হ'ব। আমাৰ বলিৰ জেগা এইকেইটা লাগি আছে, ইয়াত ধুনীয়া ৰং কৰি আছে, মজা আছে। এই দেখা ল'ৰা ভাল ন, নতুন কৰি আছে অলপ মজা। ভালকে ধৰি ল'বা দেই। হাবিয়া আহি আমি তো বন্ধুসকল আমি আহি পাই গ'লোঁ এয়া ককাইতাত বিষ্ণুদা বাইপাছত আছে আমাৰ জে.বি. ৰোডৰ পৰা লেফ্ট ছাইডে আধা কিলোমিটাৰ আহিলে আপোনালোকে দেখিবই ইনষ্ট্ৰুমেণ্টৰ এখন দোকান। ইয়াত বিভিন্ন ধৰণৰ ইনষ্ট্ৰুমেণ্ট আছে, যাক যেনেকুৱা যি লাগে পাব। খোল এয়া দেখিছে, ঢোল, নেগেৰা, ঢাকটো এইটো মই আনিছোঁ এতিয়া, নেগেৰা, এইবোৰ বেলেগ বেলেগ নেগেৰা আছে ধুনীয়া। এইবোৰ সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে ঢোলো পাব। আহিব সকলো কি কি ইনষ্ট্ৰুমেণ্ট পাম আপোনাৰ ইয়াত? খোল, ঢোল, নেগেৰা, তবলা। হয়, আৰু আপুনি চব নিজে বনায় ন? অঁ, চব নিজে বনায়। অঁ, সেয়া চব দাদাই নিজে বনায়। আহিব, দৰকাৰ হ'লে ইনষ্ট্ৰুমেণ্ট লৈ যাব পাৰিব। আৰু দাদাৰ ফোন নম্বৰটো মই ডেছক্ৰিপশ্যনত দি দিম, তাতে লিংক দি দিম, চব পাই যাব। এইটো আমি এতিয়া সেই ঢাক চাক ঠিক কৰাই আনি অকণ বজাৰ কৰিলোঁ পূজাৰ। এয়া আমাৰ পুৰণা মানুহ, মনত আছেনে? এইজন তো আমাৰ চিনাকি জেগা, এই গপ্তৰ ওচৰত থাকে। ককাই খবৰ কি? কেনেকুৱা খবৰ? ভাল আছে। এই ল'ৰাবোৰক মাতক আকৌ, আপোনাৰ পুৰণা লগৰবিলাকক। আহে কেতিয়াবা, আহে পাওঁ অলপ। বুজিছোঁ চবকে সহায় চহায় কৰেনে? লকডাউনত বহুতে কৰে। আগৰ ল'ৰাবিলাকে বাকী দিবলৈ থকা ল'ৰাবিলাকে পইচাবোৰ দিলে নাই? চব সেইটো বাকী নাই। তাকে এতিয়া আমি ইয়াতে এইটো চলাই দিছোঁ অকণমান। আলু খাই দিলোঁ আজি বহুত দিনত, লালাই খাব এতিয়া, বনাই আছে চালিয়াকৈ। পুৰণি দিন মনত পেলাই লৈ এইটো ডিষ্ট্ৰিক্ট লাইব্ৰেৰী।
আমি ইয়াত আৰতি প্ৰেক্টিছ কৰিলোঁ। আজি ঢাকটো নাই, ল'ৰা ছোৱালীবোৰ গ'লগৈ সকলো। এতিয়া আমিও যামগৈ আৰু। ৰাইজে পূৰা এনজয় কৰি আছে, চেষ্টা চলাই আছে। চব নতুন নতুন শিকাৰু, ন শিকাৰু চবে শিকি আছে, চেষ্টা কৰিছে। ভাল হ'ব, ধুনীয়া হ'ব, সুন্দৰ হ'ব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ। এতিয়া মই আছোঁ আমাৰ ক্লাবত, নাট্য মন্দিৰত। ইয়াতে আমাৰ এই মঞ্চতে আমাৰ নাটক হয়, আমি তাতে নাটক কৰোঁ। আমাৰ ক্লাব এইটো চাইডে আছে, তাতে পূজা হ'ব এইবাৰ। মই আপোনালোকক দিনত কৈছোঁৱেই। তো বন্ধুসকল, ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো বাই বাই গাইজ।